নমস্কাৰ বন্ধুসকল, আজিৰ এই আছামিজ ৰেচিপিৰ ভিডিঅ'টোত মই আপোনালোকক বনাবলৈ শিকাম কেৰাহীত একেবাৰে সহজতে আৰু একেবাৰে কম সময়তে বিস্কুটৰ লগত কোমল কোমল স্বাদিষ্ট চকলেট কেক কেনেকৈ বনাব তাৰ বিষয়ে। তেনেহ'লে আহক বন্ধুসকল, মই দেৰি নকৰোঁ আৰু ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। বন্ধুসকল, চকলেট কেক বনাবলৈ মই 3 পেকেট চকলেট বিস্কুট লৈছোঁ। তাৰ পিছত 1 পেকেট ইনো লৈছোঁ। তাৰ পিছত এখন ডাঠ কাগজ সমানকৈ গোল কৰি কাটি লৈছোঁ। বন্ধুসকল, কাগজখন এনেকুৱাকৈ গোল কৰি কাটি ল'ব যাতে এনেকুৱা সৰু বাটি এটাৰ ভিতৰত কাগজখন ধুনীয়াকৈ সমানকৈ বহিব পাৰে। বন্ধুসকল, ডাঠ কাগজখন আপোনালোকে বহীৰ একেবাৰে ওপৰৰ ডাঠ কাগজখন কাটি ল'ব পাৰে। মই বহীৰ পৰাই কাটি লৈছোঁ। তাৰ পিছত 1 গিলাচ গৰম গাখীৰ ল'ব। এতিয়া আহক বন্ধুসকল, কেক বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে 3 পেকেট বিস্কুট মিক্সাৰত গুড়ি কৰি ল'ম। এয়া চাওক বন্ধুসকল, 3 পেকেট বিস্কুট গুড়ি কৰি ল'লোঁ। তাৰ পিছত বিস্কুটৰ গুড়িখিনি বেলেগ বাটি এটা ঢালি দিম। তাৰ পিছত বিস্কুটৰ গুড়াখিনিত গাখীৰ অলপ ঢালি মিক্স কৰি ল'ম। তাৰ পিছত তাত 1 পেকেট ইনো ঢালি গোটেইখিনি একেলগে ভালদৰে মিক্স কৰি ল'ম। এয়া চাওক বন্ধুসকল, ভালদৰে মিক্স কৰি ল'লোঁ। তাৰ পিছত কেক বনাবলৈ লোৱা বাটিটোৰ ভিতৰত আৰু ডাঠ কাগজখনত অলপমান ৰিফাইন তেল সানি ল'ম। তাৰ পিছত মিক্স কৰি থোৱা বিস্কুটৰ গুড়াখিনি এই বাটিটোত ঢালি দিম। তাৰ পিছত গেছত কেৰাহী পাতি কেৰাহীটোৰ ভিতৰত এনেকুৱা সৰু কাঁহী এখন পাতি ল'ম। তাৰ পিছত কাঁহীখনৰ ওপৰত কেক বনোৱা বাটিটো পাতি দিম আৰু তাৰ ওপৰত কেৰাহীৰ ঢাকনাখন দি দিম। আৰু বন্ধুসকল, গেছৰ জুই একেবাৰে কমাই দিব। বন্ধুসকল, কেকটো সম্পূৰ্ণ হ'বলৈ কমচে কম 1 ঘণ্টামান লাগিব। তাৰ মাজে মাজে ঢাকনাখন খুলি চাব আৰু কেকটো হৈছেনে নাই সৰু মিহি বাঁহেৰে খুচি চাব। যদি বাঁহত বিস্কুট লাগি আহে তেনেহ'লে গম পাব যে হোৱা নাই, আৰু যদি বাঁহত নালাগে তেনেহ'লে গম পাব যে কেকটো হ'ল। এয়া চাওক বন্ধুসকল, 1 ঘণ্টামানৰ পিছত মোৰ এই চকলেট কেক ৰেডি হৈ গ'ল। বন্ধুসকল, আপোনালোকেও এনেদৰে ঘৰতে বনাই খাই চাব, বহুত মজা লাগে।